ৰাধে সৰ্বকৰ মূলখনতো কৃষ্ণ হৰি পৰম শ্ৰদ্ধাৰ বা সমস্ত আপোনালোকে উপদ্ৰৱ হিচাপে আগবঢ়াই দিছে। আমি ইমানৰ যোগ্য নহওঁ, তথাপিতো আপোনালোকৰ আগত দুষাৰ ক'ব পাই তেওঁ বৰ আনন্দিত হৈছোঁ। আমাৰ এই উদ্যোগৰ কথাটোৰ পৰা আমাৰ এষাৰ কথা মনত পৰিছে। আজি বহুত বছৰ আগতে, চনটো মই পাহৰিলোঁ, বহুত বছৰ আগতে বহুত বছৰ আগতে ডিব্ৰুগড়ত সভাপতি সম্পাদক সন্মিলন হৈছিল। হ'লে মানে মই সভাপতি আছিলোঁ যেতিয়া প্ৰাথমিকৰ, তাৰ পৰা আমাৰ শশীকান্ত ভূঞা সম্পাদক আছিল। আমি এই সভাপতি সম্পাদক সন্মিলন হ'লোঁ ডিব্ৰুগড়। তাৰ পৰা গৈ পালোগৈ, পোৱাৰ পিছত আমাৰ বাপ এজনক উদ্বোধক হিচাপে প্ৰস্তাৱ কৰি দিলে। সেই বাপজনাই 9টা বজাত বাপজনাক দিলে, 9টা বজাৰ পৰা 2টা বজালৈকে ভাষণ দিলে। বাপ সমস্ত চিঠি লিখি দিওঁতে জেপটা ভৰ্তি তথাপিতো নেৰিলে। নেৰাৰ পিছত 2টা বাজিলে। 1টা বজাত আৰু আমাক সিদ্ধ খাবৰ কাৰণে ছুটি দিলে। আমি সিদ্ধ খাই আহিলোঁ। আহি এতিয়া আমাৰতো অধিৱেশন নহ'লে, বাপজনাই ভাষণ দিওঁতে দিলেই হ'ল। 2টা বজাত এৰিলে। এৰাৰ পিছত কুকুৰা ৰাগ দিলে আৰু গোটেইখনে আৰু বেগ লৈ কান্ধত ওলাই যাবলৈ গ'ল। পেচেঞ্জাৰখন আছিলে 3টা বজাত, আৰু আমিবোৰে কিছুমানে লাইট চুপাৰত গৈছিলোঁ। সময় হৈ গুচি আহিলোঁ। ঠিক তেনেকৈ আমি সেই কথাষাৰ ক'লোঁ, এই যে উদ্বোধক কথাটো ইমান দীঘলীয়া কৰিব নালাগে। তেখেতক আমি ইমান দীঘলীয়া কৰাৰ কাৰণে তেখেতক ধন্যবাদেই দিলোঁ। আৰু দি মেলি আমাৰ সভাখন নহ'ল, তাৰপৰা গুচি আহিলোঁ। এতিয়াও আমি বৰ বেছিকৈ ক'ব পৰা তেনেকুৱা যোগ্যৰ মানুহ নহয়। গতিকে এই দুষাৰমান কৈয়ে আজি উদ্বোধক কৰি ঘোষণা কৰি আমি কৃষ্ণ কৃষ্ণ
কিছুমান কথা আমি চাই চাই কলেজ